হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এইটো ভিডিঅ' বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ এইটো ভিডিঅ'ত মই তোমালোকৰ অনুষ্ঠিত হ'বলগীয়া অসমীয়া এক্সামৰ কেইটামান চমুটোকা আৰু ব্যাকৰণ কেইটামান আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকৰ লগত। যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰি দিবা। কাৰণ তোমালোকৰ এটি লাইকে মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। ব'লা এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ কবিতাৰ মূল ভাৱ। প্ৰথমটো কবিতাৰ মূল ভাৱটো হ'ল বৰগীত। এইটো প্ৰত্যেক বছৰে আহি থাকে পৰীক্ষাত। এইবাৰো অহাৰ বহুত চান্স আছে, 90% চান্স আছে। তোমালোকে এই কবিতাৰ মূল ভাৱটো চাই যাবা। মই শ্বৰ্টকৈ বনাই দিছোঁ, তোমালোকে নোট কৰি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ দ্বিতীয়টো মূল ভাৱ। দ্বিতীয়টোৰ মূল ভাৱটো হ'ল প্ৰশস্তি কবিতাটোৰ মূল ভাৱ। এইটো বহুতবাৰ পৰীক্ষাত আহিছে, এইবাৰো আহিব পাৰে। তোমালোকে নোট কৰি লোৱা। এই মূল ভাৱটো মই ইমান লং কৰা নাই, অলপতে লিখি দিছোঁ, শ্বৰ্টকৈ লিখি দিছোঁ। তোমালোকে বহীত নোট কৰি লোৱা আৰু মুখস্থ কৰিবা কিন্তু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ ব্যাখ্যা কৰা। মই প্ৰথমটো ব্যাখ্যা কৰা দিছোঁ যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ আঁচল লুকাই আছে মমিনৰ আঁৰত। এইটো অহাৰ বহুত চান্স আছে, কাৰণ এইটো প্ৰত্যেক বছৰে আহি থাকে আৰু কেনেকৈ ব্যাখ্যা কৰিব লাগে গোটেইখিনি প্ৰচেছ ইয়াত দিয়া আছে। তোমালোকে জাষ্ট লিখি লোৱা আৰু মুখস্থ কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কেইটামান ব্যাখ্যা কৰা দিয়া আছে। ইয়াৰ পৰাই যদি তোমালোকে কেইটামান ব্যাখ্যা কৰা চাই যোৱা, তেনেহ'লে পৰীক্ষাত কমন পৰাৰ 100% গেৰাণ্টি আছে। দ্বিতীয়টো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। দ্বিতীয়টো হ'ল হজাৰ মইনাটি অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। ইয়াতো ঠিক তেনেদৰেই দিয়া আছে, জাষ্ট তোমালোকে নোট কৰি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ তৃতীয়টো ব্যাখ্যা কৰা। তৃতীয়টো ব্যাখ্যা কৰাটো হ'ল সহজে বয়নে যাৰ নপন্ত সীমা, অদমে জানিব কেনে তোমাৰো মহিমা। এই ব্যাখ্যা কৰাটো প্ৰত্যেক বছৰে আহিছে, এইবাৰো আহিব। এইটো মই মোৰ তৰফৰ পৰা তোমালোকক কমন দিছোঁ, তোমালোকে এইটো শিকি যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ নেক্সট এটা ব্যাখ্যা কৰা। নেক্সটটো ব্যাখ্যা কৰাটো হ'ল তোমাৰ চৰণ দুয় মোৰ মহাদন, বকত জনৰ নিজে তুমিহে জীৱন। এই ব্যাখ্যা কৰাটো জাষ্ট কমন দিছোঁ, তোমালোকে শিকি যাবা। আৰু এইটো যদি তোমালোকে শিকি যোৱা, এইকেইটা যদি তোমালোকে শিকি যোৱা, ইয়াৰ পৰা গোটেইখিনি নাহে, কিন্তু জাষ্ট দুটা কমন পৰিলেওতো হৈ গ'ল না। তোমালোকে জাষ্ট দুটা শিকি যাবা, গোটেইখিনি শিকি যাবা, কিন্তু দুটা কমন পৰিবই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ ভাৱ সম্পাদন কৰা। প্ৰথমটো ভাৱ সম্পাদন কৰা হ'ল অভাৱত স্বভাৱ নষ্ট। এইটো তোমালোকে মেইনলি চাই যাবা। দ্বিতীয়টো হ'ল যে অব্যাহৰ নৰ, কৰ্ণপতেই কৰে হৰ। এইটো তোমালোকে চাই যাবা। ইয়াত মই কেইটামান দিছোঁ কমনকৈ, তোমালোকে জাষ্ট শিকি যাবা। ইয়াৰ পৰা কমন আহিবই। তোমালোকে যদি গোটেইখিনি শিকি যোৱা, তেনেহ'লে তোমালোকে 85 মাৰ্কৰ পৰা তোমালোকক কোনেও ৰখাব নোৱাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ তৃতীয়টো ভাৱ সম্পাদন কৰা। তৃতীয়টো হ'ল অচিন কাঠৰ থোৰা নলগাবা। এইটো মই মেইনলি কমন দিছোঁ। মই ইয়াত কেইটামান ব্যাখ্যা কৰা দিছোঁ, তোমালোকে জাষ্ট শিকি যাবা। শিকাত কি প্ৰব্লেম আছে, শিকি যাবা, মুখস্থ কৰি যাবা। যদি পৰীক্ষাত কমন পৰি যায়, যেতিয়া লিখিব নোৱাৰিবা, তেতিয়াতো মনটোত বহুত বেয়া লাগিব না। জাষ্ট তোমালোকে শিকি যাবা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ 4 নম্বৰ ভাৱ সম্পাদন কৰা। 4 নম্বৰটো হ'ল অতি ভক্ত চোৰৰ লক্ষণ। এইটো তোমালোকে শিকি যাবা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাবলৈ গৈ আছোঁ 5 নম্বৰ ভাৱ সম্পাদন কৰা। 5 নম্বৰটো হ'ল অধিক মাছত বগলী কণা। এইটোতো তোমালোকে জানাই, প্ৰত্যেক বছৰে আহি থাকে। তোমালোকৰ চাগে প্ৰি ফাইনেলতো আহিছে। জাষ্ট তোমালোকে শিকি লোৱা।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শেষতে আমি আলোচনা কৰিবলৈ গৈ আছোঁ কেইটামান সমাৰ্থক শব্দ। সমাৰ্থক শব্দকেইটা হ'ল চিন্তু অৰ্থাৎ স্মৰণ কৰোঁ, ভাবোঁ। দ্বিতীয়টো হ'ল ঘাট বন্দৰ। তৃতীয়টো হ'ল প্ৰীতি প্ৰেম বা প্ৰীতি। চতুৰ্থটো হ'ল আসমান অৰ্থাৎ আকাশ বা গগন। পঞ্চমটো হ'ল দৰিয়া অৰ্থাৎ নদী বা সাগৰ। ষষ্ঠটো হ'ল পিয়াহ বা তৃষ্ণা।